নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোক দশম শ্ৰেণীৰ তৃতীয় খণ্ড তোমালোকৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ ৰাজনীতি আৰু অৰ্থনীতিৰ খণ্ডৰ সেই খণ্ডৰ অন্তৰ্ভুক্ত অৰ্থনীতিৰ প্ৰথম পাঠ মুদ্ৰা আৰু বেংক ব্যৱস্থা। মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই পাঠটিত সদ্যহতে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিছে। সেয়া হৈছে প্ৰথমতে আলোচনা কৰিছে বিনিময়, তাৰ পিছত আৰু আলোচনা কৰিছে মুদ্ৰা, আৰু তাৰ পিছত আলোচনা কৰিছে বেংক ব্যৱস্থা। এই তিনিটা মূল বিষয়ৰ ওপৰতে এই পাঠটি আৰম্ভ হৈছে বা এই পাঠটিত আলোচনা কৰা হৈছে। আমি আজি তোমালোকক বিনিময় প্ৰথাৰ বিষয়ে কিছু আলোচনা কৰিম। এতিয়া বিনিময় বুলিলে কি বুজা? সেই বিনিময় প্ৰথাটোৰ বিনিময় শব্দটোলৈ আহোঁতে প্ৰথমতে আমাৰ মনলৈ আহে যে জোনবিল মেলাৰ কথা। তোমালোকে নিশ্চয় জোনবিলৰ নাম শুনিছা। জোনবিলত আমাৰ কি হয়, বিনিময় প্ৰথাৰ প্ৰচলন আজিকোপতি চলি আছে। মাঘৰ বিহুৰ পিছতেই এই জোনবিল মেলা তিৱা ৰজাই আয়োজন কৰে। তোমালোকে কেতিয়াবা চাবলৈ আহিবা। এতিয়া এই বিনিময় প্ৰথাটোত আমাৰ আকৌ তিনিটা কাৰকে আমাৰ কাম কৰিছে। সেইকেইটা কাৰক কি কি? প্ৰথম হৈছে যে দুটা বস্তুৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক। তাৰপিছত হৈছে দ্বিতীয়ত হৈছে কি, দুজন ব্যক্তিৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক। তাৰপিছতো হৈছে কি, তোমাৰ অভাৱৰ সংগতি বা মিল। এই তিনিটাৰ সমষ্টিৰ বাবে বা এই তিনিটা কাৰকৰ বাবে বা এই তিনিটা উপাদানৰ বাবে বা এই তিনিটা উপাদানৰ সমষ্টি হৈছে আমি বিনিময় বুলি ক'ব পাৰোঁ। এতিয়া যদি আমাক কয় যে বিনিময় প্ৰথা বুলিলে কি বুজা? বিনিময় প্ৰথা হৈছে যে দুটা বস্তুৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থাকিব লাগিব, দুজন ব্যক্তিৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থাকিব লাগিব, আৰু সিহঁতৰ সেই দুজন ব্যক্তিৰ অভাৱৰ মিল থাকিব লাগিব। এতিয়া চাওঁ আহা আমি চিত্ৰৰ সহায়ত বিনিময়ৰ সেই ধাৰণাটো। তোমালোকক ইতিমধ্যে মই জোনবিল মেলাৰ কথা কৈছিলো। এতিয়া চাওঁ আহাচোন জোনবিলত কি ধৰণেনো বিনিময় প্ৰথাটো প্ৰচলন হৈ আছে বা কেনেকৈ বিনিময় প্ৰথা হৈছে। ইয়াত চোৱা, প্ৰথম চিত্ৰখনত চোৱা, এয়া আমাৰ তিৱা ৰজা আৰু ইয়াৰ মন্ত্ৰী পৰিষদৰ সৈতে তেওঁ বজাৰ কৰিছে, আৰু এয়া কি কৰিছে, পাহাৰৰ মামাহঁতে বস্তু বিক্ৰী কৰিছে, মানে বিনিময় প্ৰথাৰ দ্বাৰা। ৰজাই কিবা বস্তু দিব আৰু মামাহঁতে ইয়াত থকা বস্তুখিনি দি দিব। এই ধৰণে আমাৰ বিনিময় প্ৰথা হয়। ঠিক তেনেধৰণে এখনত চোৱা, দ্বিতীয় চিত্ৰত চোৱা, আমাৰ পাহাৰৰ ককাই কিবা বস্তু দিছে আৰু ইয়াৰ পৰা কি কৈছে, ইয়াৰ পৰা মামীহঁতৰ পৰা কিবা বস্তু লৈছে। আৰু ইয়াত চোৱা, এখন চিত্ৰত আমি ভাল ধৰণে দেখিছো, ইয়াত আমাৰ ভৈয়ামৰ ৰজাই কি কৰিছে, মাছ দিছে, তাৰ বিনিময়ত কি কৰিছে, হালধি লৈছে। এই ধৰণে আমাৰ বিনিময় প্ৰথাটো প্ৰচলন হয়। অৰ্থাৎ এই ধৰণে আমাৰ বিনিময় প্ৰথাটো প্ৰচলন হয়। অৰ্থাৎ প্ৰত্যক্ষ সম্পৰ্কৰ দ্বাৰা দুটা বস্তু, দুজন ব্যক্তিৰ মাজত অভাৱৰ মিল থাকিব লাগিব, আৰু এই অভাৱৰ যেতিয়া মিল হ'ব তেতিয়া দুজন ব্যক্তিৰ মাজত বস্তুৰ আদান প্ৰদান ঘটিব, আৰু সেই আদান প্ৰদান ঘটা সেই প্ৰণালীটোকেই আমি বিনিময় প্ৰথা বুলি কওঁ। এতিয়া যদিও অতীততে বিনিময় প্ৰথাটো চলি আছিল, বৰ্তমান সময়ত আমি সেইটো দেখিবলৈ নেপাওঁ বা আমাক বিনিময় প্ৰথাৰ দ্বাৰা আমাৰ বস্তু আদান প্ৰদান কৰা নহয়। কিয় নহয়? কাৰণটো আহিলে, কাৰণটোৰ ক্ষেত্ৰত আমি বহুকেইটা অসুবিধা পাওঁ আমি বিনিময়ৰ ক্ষেত্ৰত, আৰু এতিয়া আমি সেই অসুবিধাসমূহ আলোচনা কৰোঁ। এতিয়া চাওঁ আহা বিনিময় প্ৰথাৰ অসুবিধা। যদিওবা আগতে আমাৰ পুৰণি কালত বিনিময় প্ৰথাৰে মানুহবোৰে বস্তু আদান প্ৰদান কৰিছিল, পৰৱৰ্তী সময়ত
বিনিময় প্ৰথা লুপ্ত হৈ মুদ্ৰা ব্যৱস্থা আহিছিল। কিহৰ কাৰণেনো বিনিময় প্ৰথাটো অৱলুপ্তি ঘটিব লগা হ'ল তাৰ আমি কাৰণবোৰ আমি পাওঁ বিচাৰ কৰিলে এই চাৰিটা কি আছে। প্ৰথম হৈছে সংগতিবিহীন অভাৱ, অৰ্থাৎ যি বস্তুটো মই বিক্ৰী কৰিবলৈ গৈছো, যি বস্তুটো মই বজাৰলৈ লৈ গৈছো, মই যিটো আশা কৰি লৈ গৈছো, ধৰি লৈছো মই উদাহৰণ এটা মই তোমালোকক দিছো, মই অলপ ধান লৈ গৈছো, 1 মোন ধান লৈ গৈছো বজাৰলৈ, মই এযোৰ কাপোৰ কিনিব লাগে। কিন্তু কাপোৰ বিক্ৰী কৰা মানুহজনক আজি ধানৰ প্ৰয়োজন নাই, তেখেতক বেলেগ বস্তুৰ প্ৰয়োজন। সেই মুহূৰ্তত যেতিয়া মই তেখেতৰ ওচৰলৈ ধানখিনি লৈ যাম, তেখেতে তেতিয়া সেইখিনি ধানখিনি ল'বলৈ অপৰাগ হ'ব, কাৰণ তেখেতৰ এতিয়া বৰ্তমান ধানৰ প্ৰয়োজন নাই। এনে ক্ষেত্ৰত আমাৰ দুইজন ব্যক্তিৰ মাজত কি নহ'ব, বিনিময় নহ'ব। এইটোৱে হৈছে প্ৰধান কাৰণ, সংগতিবিহীন অভাৱ, অৰ্থাৎ মোৰ যিটো অভাৱ তেখেতৰ অভাৱৰ সৈতে মিল নেযায়। তেনে ক্ষেত্ৰত আমাৰ বিনিময়টো অসম্ভৱ হৈ পৰে বা আমাৰ অসুবিধা হৈ পৰে। দ্বিতীয়ত হৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, অৰ্থাৎ মই বজাৰলৈ লৈ গৈছো, আকৌ একেটা উদাহৰণে দিছো, তোমালোকৰ খেলি মেলি লাগিব নালাগে। মই অলপ ধান লৈ গৈছো, আকৌ 1 মোন ধানেই আকৌ লৈ গৈছো। এবাৰ মই মাছৰ বজাৰত গ'লো, মোৰ মাছ অলপ লাগে। এতিয়া যেতিয়া মাছৰ বজাৰত গ'লো, মাছৰ বিক্ৰেতাজনেও ক'লে যে হ'ব ঠিক আছে, আমি ধান মোক লাগে, হ'ব মই মাছ দিম। কিন্তু তাতেই প্ৰশ্ন আহি গ'ল যে মই 1 মোন ধান দিছো, 1 মোন ধানৰ বিনিময়ত সেই মাছৰ বেপাৰীজনে মোক কিমান মাছ দিব, বা সেই মাছখিনি বেপাৰীজনৰ হাতত যিমানখিনি মাছ আছে তাৰ তুলনাত মই মোৰ কিমান ধান দিম। এইটো এককৰ কিন্তু অসুবিধাত পৰা যায়, আৰু তাৰ কাৰণে বহু ক্ষেত্ৰত বিবাদৰ সৃষ্টি হৈছিল আগতে। সেই হেতুকে এই বিনিময় প্ৰথাটোৰ অসুবিধা হিচাপে আমি দেখা পাওঁ হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। তৃতীয়তে আহিছিলে বিভাজনীয়তাৰ অভাৱ। আকৌ একেটাকেই লৈছো মই, যে মই ধান অলপ লৈ গ'লো, মই এবাৰ সোমালো ছাগলী বজাৰত। এতিয়া ছাগলী, মোৰ ঘৰত মানুহ কম, মোক ছাগলীৰ মাংস কমকৈ লাগে, কিন্তু সেই মানুহজনে এটা ছাগলী লৈ আহিছে। এতিয়া আমাৰ দুইজন মাজত চুক্তি হৈ গ'ল, ঠিক আছে মই ধান ল'ম, তোমাক মই ছাগলীটো দি দিম। কিন্তু মোৰ ধান 1 মোন, কিন্তু ছাগলীটোৰ 1 মোন ধানৰ দাম যিমান, ছাগলীটোৰ দাম তাতকৈ নিশ্চিতভাৱে বেছি হ'বই। এই 1 মোন ধানৰ বিনিময়ত যদিও আমাৰ দুইজনৰ মাজত ইচ্ছাকৃতভাৱে আমাৰ হৈ গ'ল মিল যে আমি বিনিময় কৰিম, কিন্তু বস্তুটোৰ ক্ষেত্ৰত আমাৰ কি হ'ল, অলপ অসুবিধাত পৰিল। কিয়? মোৰ ধানৰ যিটো দাম, ধানৰ যিটো পৰিমাণ, তাৰ তুলনাত ছাগলীটোৰ পৰিমাণটো বহুত বেছি। কিন্তু সেই বিনিময়টো কৰিব লগাত পৰিলে আমি ছাগলীটো কাটি কেনে আমি বিক্ৰী কৰিব নোৱাৰো। এইটো এটা অসুবিধাত পৰিগণিত হয়। নেক্সট আহিলে আমাৰ কি, মূল্য ভাণ্ডাৰৰ অভাৱ। এই টপিকটোৱে কি কৈছে যে মূল্য ভাণ্ডাৰ অভাৱৰ এই পইণ্টটোৱে কৈছে কি, যে যিহেতু আমি মানুহে ভৱিষ্যতৰ বাবে আমি সকলোৱে কি কৰো, আমাৰ টকা পইচা জমা কৰি ৰাখো, ভৱিষ্যতৰ আমাৰ বিপদৰ পৰা মুখিমূৰ হ'বৰ বাবে। সেই যেতিয়া বিনিময় কৰিলে, মই আগতে কৈছো কি বিনিময়ত কি হয়, বস্তুৰ আদান প্ৰদান ঘটে। যেতিয়া বস্তুৰ আদান প্ৰদান ঘটিব, মোৰ হাতত কি থাকিব, বস্তুৰ সলনি বস্তুৱেই থাকিব। ধৰি লৈছো মোৰ হাতত গৰু আছে, মোৰ হাতত ছাগলী আছে, মোৰ হাতত হাঁহ আছে, মোৰ হাতত কুকুৰা আছে। এইবোৰ মোৰ সম্পত্তি, এইবোৰ মোৰ মূল্য ভাণ্ডাৰ। কিন্তু এই মূল্য ভাণ্ডাৰবোৰ চিৰস্থায়ী নহয়, এটা সময়ত ই নাইকিয়া হৈ যাব, মৃত্যু ঘটিব। গতিকে ভৱিষ্যত নিধিৰ বাবে আমি ইয়াক জমা কৰি ৰখাটো খুবেই অসুবিধাজনক হৈ পৰে। এই চাৰিটাই তোমালোকক বিনিময় প্ৰথাৰ অসুবিধা হিচাপে তোমালোকৰ পাঠ্যপুথিত আলোচনা কৰিছে। আৰু এটা অসুবিধা আছে, সেই অসুবিধাটো হৈছে যোগাযোগৰ অসুবিধা। যিহেতু বিনিময় প্ৰথাটো দুটা বস্তুৰ প্ৰত্যক্ষ সম্পৰ্কৰ মাজত চলে, তেনে ক্ষেত্ৰত আমি বজাৰলৈ হওক বা য'তেই আমি নেযাওঁ কিয়, আমি কি হ'ব, আমি বস্তুবিলাক কঢ়িয়াই লৈ যাব লাগিব, আৰু সেইটো কেতিয়াও কোনো ক্ষেত্ৰতেই সম্ভৱ নহয়। সকলো ক্ষেত্ৰতেই, সকলো সময়তেই আমি সেই বস্তুবোৰ লগত লৈ ফুৰাৰ ক্ষেত্ৰত। গতিকে আমি আৰু এটা অসুবিধা লিখিব পাৰো, সেইটো হৈছে যোগাযোগৰ অসুবিধা। এইকেইটাই আছিলে আমাৰ বিনিময় প্ৰথাৰ অসুবিধা। আশা কৰো তোমালোকে বিনিময়ৰ অৰ্থ
তাৰ কি কি উপাদানৰ দ্বাৰা বিনিময় প্ৰথাটো গঠন হয় আৰু বিনিময় প্ৰথাটো বৰ্তমান কিয় অৱলুপ্তি ঘটিল, কিয় নাইকিয়া হৈ গ'ল আৰু তাৰ কাৰণকেইটা আমি আলোচনা কৰিলোঁ। এই টপিকটোকে আমি সৰু টপিকটোকে আজি আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ যি মুদ্ৰা আৰু বেংক ব্যৱস্থা তাৰ ওপৰত আমি আলোচনা কৰিম। আজিলৈ